বন্ধু বান্ধৱীসকল আমাৰ অসম চৰকাৰৰ ৯,০০০তকৈ বেছি যি পোষ্টৰ বাবে GT আৰু PGT টেট কাম ৰিক্ৰুটমেণ্ট অনুষ্ঠিত হৈছিল আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ যি ৫,৫৫৫টা পোষ্টৰ বাবে LP আৰু ME স্কুলৰ এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছিল এই দুটা পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিয়া হ'ব তাক লৈ বিশেষ আপডেট আহিছে আৰু ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সেই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম। প্ৰথম কথা হ'ল আমাৰ 19 তাৰিখে অনুষ্ঠিত হোৱা GT আৰু PGTৰ এই যি ৰিজাল্ট ঘোষণা কৰা হ'ব এই বছৰৰ মে মাহৰ প্ৰথম সপ্তাহত। এতিয়া যেহেতু মাৰ্চ মাহৰ শেষৰ সপ্তাহ আমাৰ এপ্ৰিল মাহটো যাব, মে মাহৰ প্ৰথম সপ্তাহত কি কৰা হ'ব GT আৰু PGTৰ ৰিজাল্ট ঘোষণা কৰা হ'ব আৰু GT আৰু PGTৰ যি ৯,০০০তকৈ বেছি পোষ্টৰ বাবে এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছিলে তাৰ এপইণ্টমেণ্ট দিয়া হ'ব অক্টোবৰ মাহৰ 10 তাৰিখে। লেটেষ্ট আপডেট। তাৰপিছত LP আৰু MEৰ যি ৫,৫৫৫টা পোষ্ট আছিলে ৫,৫৫৫টা পোষ্টৰো যি এই প্ৰভিজনেল মেৰিট লিষ্ট মে মাহতে প্ৰকাশ পাব। এইটো যেহেতু টেট কাম ৰিক্ৰুটমেণ্ট নহয়, সেইটো হৈছে প্ৰভিজনেল মেৰিট লিষ্ট হয়, গতিকে প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পাব আপোনালোকৰ মে মাহৰ পৰা প্ৰভিজনেল মেৰিট লিষ্টত ভালেকেইখনো মেৰিট লিষ্ট প্ৰকাশ পাব। প্ৰকাশ পোৱাৰ পিছত একেবাৰে শেষত অক্টোবৰ 10 তাৰিখে এই LP আৰু MEৰ এই ৫,৫৫৫টা পোষ্টৰ বাবেও যি এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছিল তাৰ এপইণ্টমেণ্ট দিয়া হ'ব। আৰু আমাৰ টেট কাম ৰিক্ৰুটমেণ্ট যি GT আৰু PGT আছিলে তাৰে মে মাহৰ প্ৰথম সপ্তাহত মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ পিছত ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাম আৰম্ভ হ'ব আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাম আৰম্ভ হোৱাৰ পিছত এই যিসকলক এই পাছ কৰিব তেওঁলোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন হোৱাৰ পিছত মে মাহৰ এই মে জুন জুলাই আগষ্ট তেনেকুৱা ধৰণৰ কাম চলি থকাৰ পিছত অক্টোবৰ মাহৰ 10 তাৰিখে এপইণ্টমেণ্ট প্ৰকাশ পাব। গতিকে আপোনালোকে আখেৰে বাট চাই আছিল এপইণ্টমেণ্ট কেতিয়া হ'ব, গতিকে এপইণ্টমেণ্টৰ তাৰিখো আহিল আৰু আপোনালোকৰ এই মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব বা এই প্ৰভিজনেল মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব তাৰো খবৰো আহিল, GT PGTৰ ৰিজাল্টৰ খবৰো আহিল। গতিকে আপোনালোকে নিশ্চয় ভিডিঅ'টোৰ জৰিয়তে উপকৃত হৈছে। মুভিং টুৱাৰ্ডছ ডিজিটেল ইউটিউব চেনেলটোৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ চাকৰিৰ খবৰ, বিভিন্ন ধৰণৰ এডভাৰটাইজমেণ্ট, বিভিন্ন ধৰণৰ ইউটিউব ৰিলেটেড ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপোনালোকে যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই ইউটিউব চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন কৰি থৈ দিব।